Hello guys, I'm back with another video. My name is Abhijit Tarokdar and I'm here to teach you some vocabulary. So let's get started. So first word is scheme. Scheme মানে হল আপোনাৰ দুটা অৰ্থ প্ৰকাশ কৰে স্কিমে। এটা হল আপোনাৰ স্কিম মানে হল আপোনাৰ উপৰি পঢ়া কিতাপ পঢ়া যিকোনো আলোচনীৰ যিকোনো পঢ়াটো বুজায় আৰু এটা হল আপোনাৰ যিকোনো আপোনাৰ লিকুইডত পাতল যিটো সামৰি থাকে সেইটো গুচাই দিয়াক স্কিম কৰা বুলি কয়। যেনেকুৱা গাখীৰত খৰ পৰিছে या খৰখিনি আপোনালোকে আঁতৰাই দিছে স্কিম বুলি কয়। বা আপোনালোকে এটা উদাহৰণ দিব পাৰে he skimmed the leaf from pool. পুখুৰীত বা পুলত যিখিনি আপোনাৰ পাত পৰি আছিলে সি কি কৰিছে উঠাই দিছে, তাকো কি বুলি কোৱা হৈছে, তাকো স্কিম কৰা বুলি কোৱা হৈছে। সেকেন্ড ৱৰ্ড যিটো সেইটো হ'ল আপোনাৰ গ্লেন্স। গ্লেন্স মানে হ'ল আপোনাৰ এ ব্ৰিফ লুক, সোনকালে ক'ৰবাত চাইছে আপুনি এনেকৈ চালে আৰু সেইটো গ্লেন্স বুলি কোৱা হয়। অলপ সময়ৰ বাবে যিটো আপুনি চকু দিয়া হয়, দৃষ্টিপাত কৰা হয় বা অৱলোকন বুলি ক'ব পাৰে। So he glanced at me. তেওঁ মোৰ ফালে চাইছে, গ্লেন্স বুজোৱা হৈছে। থাৰ্ড ৱৰ্ড যিটো সেইটো হ'ল আপোনাৰ এপ্ৰাইজ। এপ্ৰাইজ মানে মান নিৰ্ণয় কৰা বা মূল্য নিৰ্ণয় কৰা যিকোনো বস্তু বা যিকোনো কামৰ বা যিকোজন মানুহৰ। So appraise his works, তাৰ ৱৰ্কছটো ৱৰ্কৰ মান নিৰ্ণয় কৰা, তাৰ কামৰ মান নিৰ্ণয় কৰা। ফৰ্থ ৱৰ্ড যিটো আপোনাৰ সেইটো হ'ল আপোনাৰ ইনক্লাইন। ইনক্লাইন মানে হ'ল আপোনাৰ কাটি হোৱা, হাউলি পৰা, আউজি অহা বা আৰু এটা অৰ্থ প্ৰকাশ কৰে ইনক্লাইন, সেইটো হ'ল আপোনাৰ পতিয়ন দিয়া, পাৰ্চুড, পতিয়ন যোৱা পাৰ বা এনেকুৱা। The tree is inclined to another tree. এডাল ট্ৰে আন এডাল ট্ৰেত ট্ৰেত কি হৈছে আউজি আছে বা হালি পৰিছে এইটোৰ ওপৰত। ফিফ্থ যিটো ৱৰ্ড সেইটো হ'ল আপোনাৰ মেন হাণ্ট। মেন হাণ্ট মানে হ'ল আপোনাৰ অপৰাধীক বিচৰা যিটো কাৰ্য। মেন হাণ্ট ইন হিষ্ট্ৰীত যিবিলাক অপৰাধ বিচৰা কাৰ্য হৈছে আপোনাৰ। তাৰপিছত পুলিচ লঞ্চ এ মেন হাণ্ট। পুলিচে আপোনাৰ অপৰাধীক বিচৰা এটা সন্ধান আৰম্ভ কৰিছে। চ' ছিক্সথ ৱৰ্ড যিটো আছিলে সেইটো হ'ল আপোনাৰ চোপ। চোপ মানে হ'ল কাটা, ঘপিয়াই কাটা। যেনেকে হি চোপ দ্য ট্ৰী, গছডাল কাটিছে, বা আই চোপ দ্য কেক, মই পিচ পিচকৈ কাটিছো, কেক কাটিছো। চ' ছেভেন্থ ৱৰ্ড যিটো সেইটো হ'ল আপোনাৰ মাউণ্ট। মাউণ্ট মানে আপোনালোকৰ বগোৱা হয়, পাহাৰ বগাইছে, গছ বগাইছে, মাউণ্ট বা আপোনাৰ যিকোনো বগোৱা কাম, আৰোহণ কৰা কাম। চ' মাউণ্টৰ আৰু এটা অৰ্থ হ'ল আপোনাৰ আক্ৰমণ কৰিবলৈ উদ্যুক্ত হোৱা, মানে আক্ৰমণৰ মানে একেবাৰে সাজু হোৱা আক্ৰমণ কৰিবলৈ, আকৌ মাউণ্ট কৰা বুলি কোৱা হয়। যিটো এইটো অৰ্থ সেইটো হ'ল আপোনাৰ হোষ্ট। হোষ্ট মানে হ'ল আপোনাৰ যোনে গেষ্ট। গেষ্ট মানে হ'ল আপোনাৰ ধৰক অতিথি, আৰু হোষ্ট মানে হ'ল যোনে আপোনাক অভ্যৰ্থনা কৰিব, হোষ্ট। আৰু দ্য হোষ্ট ৱাজ গ্ৰেট, যোনে আমাক অভ্যৰ্থনা কৰিছে তেওঁ কামখিনি আমাক ভাল লাগিছে, দ্য হোষ্ট ৱাজ গ্ৰেট। চ' এইখিনি আজি আপোনালোকক মই দিলোঁ আজি 8টা ৱৰ্ডছ। চ' অহাকালি আৰু মই ৱৰ্ডছ লৈ আহিম, আপোনালোকে এইদৰে মোৰ সৈতে শিকিব পাৰিব। চ' আশা কৰোঁ আপোনালোকে ভাল পাইছে, আৰু যদি ভিডিঅ'টো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অইন মানুহেও এই ইংলিছ ৱৰ্ডছবোৰৰ পৰা লাভান্বিত হ'ব পাৰে। কাৰণ
আমি ইংলিছত বহুত দুৰ্বল আছোঁ, বহুত মানুহ। চ' মই শিকাবলৈ যত্ন কৰিছোঁ আপোনালোকক। চ' এনেকৈ আপোনালোকে শিকি যাব আৰু ময়ো শিকি যাম। চ' ধন্যবাদ, আজিলৈ এৰিছোঁ।